আঘোণ বুলি ক'লে আপোনাৰ মনলৈ বাৰু কি ভাৱ আহে? এখন সোণোৱালী পথাৰ, এজাক কৰ্মব্যস্ত মানুহ, দুপৰীয়াৰ মূৰৰ ওপৰ বেলিটোৱে ডুব মৰা এখন বহল পথাৰ। আঘোণ কাৰোবাৰ বাবে সপোন, আঘোণ কৃষকৰ কান্ধৰ বোজা, কপালৰ ঘাম, এটা সোণোৱালী দিনৰ সোণহেৰীয়া বাট। আঘোণৰ মাদকতা আছে, কি নাই তাত। এই সময়খিনিত আপুনি যলৈকে যায়, যিফালেই দৃষ্টি নিক্ষেপ কৰে, চকুৰ আগত এখন বহল সোণোৱালী চাদৰ। যেন আঘোণ এটা জাৰৰ হেতেলি পাতি। আঘোণ মাঘৰ ভোগালীৰ ভোগ, আঘোণ বহাগৰ সপোন। সেয়ে আঘোণৰ এক সুকীয়া মাদকতা আছে। অসমৰ কৃষিজীৱী সমাজখনৰ বাবে আঘোণৰ এক সুকীয়া মাদকতা আছে। আঘোণ বুলি ক'লে আপোনাৰ মনলৈ বাৰু কি ভাৱ আহে? এখন সোণোৱালী পথাৰ, এজাক কৰ্মব্যস্ত মানুহ, দুপৰীয়াৰ মূৰৰ ওপৰ বেলিটোৱে ডুব মৰা এখন বহল পথাৰ। আঘোণ কাৰোবাৰ বাবে সপোন, আঘোণ কৃষকৰ কান্ধৰ বোজা, কপালৰ ঘাম, এটা সোণোৱালী দিনৰ সোণহেৰীয়া বাট। আঘোণৰ এক মাদকতা আছে, কি নাই তাত। এই সময়খিনিত আপুনি যলৈকে যায়, যিফালেই দৃষ্টি নিক্ষেপ কৰে, আপোনাৰ চকুৰ আগত কেৱল এখন সোণোৱালী চাদৰ। আঘোণ জাৰৰ এটা হেতেলি পাতি। আঘোণ মাঘৰ ভোগালীৰ ভোগ, আঘোণ বহাগৰ সপোন। অসমৰ কৃষিজীৱী সমাজখনৰ বাবে আঘোণৰ এক সুকীয়া মাদকতা আছে। আঘোণ বুলি ক'লে আপোনাৰ মনলৈ বাৰু কি ভাৱ আহে? এখন সোণোৱালী পথাৰ, এজাক কৰ্মব্যস্ত মানুহ, দুপৰীয়াৰ মূৰৰ ওপৰ বেলিটোৱে ডুব মৰা এখন বহল পথাৰ। আঘোণ কাৰোবাৰ বাবে সপোন, আঘোণ কৃষকৰ কান্ধৰ বোজা, কপালৰ ঘাম, এটা সোণোৱালী দিনৰ সোণহেৰীয়া বাট। আঘোণৰ মাদকতাত কি নাই তাত। এই সময়খিনিত আপুনি যলৈকে যায়, যিফালেই দৃষ্টি নিক্ষেপ কৰে, চকুৰ আগত কেৱল এখন সোণোৱালী চাদৰ। আঘোণ জাৰৰ এটা হেতেলি পাতি। আঘোণ মাঘৰ ভোগালীৰ ভোগ, আঘোণ বহাগৰ সপোন। অসমৰ কৃষিজীৱী সমাজখনৰ বাবে সেই আঘোণৰ এক সুকীয়া মাদকতা আছে।